আজি পুনৰ আৰম্ভ হৈছে এক নতুন যাত্ৰা। এই বাছখন কেৱল এখন বাহন নহয়, বহু মানুহৰ সপোন, স্মৃতি আৰু গন্তব্যৰ সংগী। এয়া হৈছে গুৱাহাটী isbt, উত্তৰ পূৰ্বাঞ্চলৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ দুৱাৰ। প্ৰতিদিনে হাজাৰ হাজাৰ যাত্ৰী ইয়াৰ পৰা নিজৰ গন্তব্যলৈ যাত্ৰা আৰম্ভ কৰে। নতুন ঠাই, নতুন কাহিনী আৰু নতুন অভিজ্ঞতাৰ আৰম্ভণি হয় এই ঠাইৰ পৰাই। ইয়াতে আছে বিভিন্ন বাছ অপাৰেটৰ কাউণ্টাৰ। নিজৰ সুবিধামতে টিকট কাটি যাত্ৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি লয় যাত্ৰীসকল। যাত্ৰাৰ আগতে অলপ জিৰণি ল'বলৈ এই অপেক্ষা কক্ষ। কোনোবাই নিজৰ পৰিয়ালৰ সৈতে সময় কটায়, কোনোবাই গন্তব্যৰ সপোন বুকুত লৈ বাছ আহিবলৈ অপেক্ষা কৰে। ইফালে এটা চাইড, এনেকৈ নাম্বাৰ ৱাইজ গাড়ী ৰখি থাকে। এইখন যাব ধেমাজি। এইখন হৈছে আজি আমাৰ বাছ গুৱাহাটী টু শিৱসাগৰ যাম, কিন্তু গাড়ীখন গুলিয়াজান নামৰূপ যায়। কিন্তু বাহিৰৰ পৰা ভিউ এইটো একদম ধুনীয়া গাড়ী হয়, হেভি আৰু ৰায়ান ট্ৰেভেলছ। আমি অনলাইন বুক কৰিছোঁ। আহিছে বোলে ভিতৰত যায়। আইচ ভিতৰত যাই আছে, তাকে ভিডিঅ' কৰি আছোঁ ময়ো। দেখাই দিওঁ গাড়ীখন, এইটো এণ্ট্ৰেঞ্চ। বল খোল, চলো চলো। জোতা চোৰ খুলিব নালাগে দিয়া, লেতেৰা হৈ যাব। ডাবল শ্লিপাৰ হয়, তলতো শ্লিপাৰ আছে, ওপৰতো শ্লিপাৰ আছে। আমাৰ চিটটো, মোৰ চিটটো এইটো 7 নম্বৰ। এই আয়ুষ শুই আছে আমাৰ। বা আৰাম কৰি আছা নেকি? হা, মই ওপৰত যাম, তুমি ক'ত যাবা? তুমি ইয়াতে সামৰি থাকবা হয় নেকি? তোৰ নাই, ইয়াতে সামৰিবা। এইটো এইটো আয়ুষহঁতৰ চিট, এইটো আয়ুষহঁতৰ চিট। আয়ুষৰ মাক দেউতাক আৰু আয়ুষ, আৰু এই পিনে ওপৰত মই, এই ওপৰৰ চিটটোত মই যাম। এইটো এণ্ট্ৰেঞ্চটো, মানে ভিতৰটো মোৰ ধুনীয়া, একদম নতুন নতুন হয় গাড়ীখন। আছোঁ মই আছোঁ, ধুনীয়া একদম হেভি গাড়ী। স্ক্ৰীনো আছে, টিভিও চাই যাব পাৰে একদম। এইটো আৰু এইফালে গান শুনিলে গান শুনি যাব পাৰে। আমাৰ গাড়ী 7:30 যাব, এইখন আমাৰ গাড়ী। আৰু এইফালে চাওক, এই ইয়াতে আপোনালোকে যি খায়, যি খাব বিচাৰে তাকে পাব। চাহ, কফি, ঠাণ্ডা, বিস্কুট, যি লাগে মেক্সিমাম বস্তু পোৱাই যায়। আজি যি পায় তাকে বকি আছোঁ, জাজ নকৰিব আৰু মোৰ কথাত। অনলি ফৰ মাই শুভ চিন্তা, কেৱল মোৰ ভাল চিন্তা কৰা কেইজনৰ কাৰণে এইটো ভিডিঅ'। বেয়া চিন্তা কৰা কেইটা দূৰত থাকিলে হ'ল। এইটো ফালে চাওক, যি যি লাগে তাকে কাপোৰো পাব, কাপোৰ। মোৰ এনে মানুহৰ মাজত ব্লগিং কৰা একদমেই মানে এক্সপিৰিয়েঞ্চো নাই, বা মানে কথাই নোলায় আৰু। তো আজি ট্ৰাই কৰিছোঁ, কি বা হয় কি বা নহয় গম নাপাওঁ। তো চাই থাকক, বলক আজি ৰাতিৰ জাৰ্ণিটো কি হয় চাই লওক। থেংক ইউ। এইটো হৈছে মোৰ চিট, এতিয়া মই উঠিম। চালো গাড়ী 7:30 যাব, আৰু এতিয়া পাহাৰ বগাৰ দৰে লাগছে মোৰ। মজা মজা। এইটো ফালে ফেন চলি আছে, গান শুনিলে গান শুনিব পাৰে।
টিভি চালে টিভি চাব পাৰে। এইটো মোৰ বেগটো লাহে লাহে ঠিক কৰিম বাৰু। এতিয়া বহুত গৰম এইকাৰণে অলপ এচিৰ হাৱা খাইছোঁ, ফেনৰ হাৱা খাইছোঁ। ইয়াৰ ফিচাৰ্ছবোৰ দেখাই আছোঁ তেনেকুৱা। তো এইটো ওপৰৰ পৰা ভিউ ফ্ৰণ্ট ছাইডত, আৰু এইটো পিছফালে। এইটো চলিছে, মোৰটো শব্দ হৈ আছে, মোৰটো অফ হৈ আছে নেকি? যি আহি গৈছে ঘৰত। হয়, ইয়াতে আছে কণ্ট্ৰলাৰটো। ইয়াতে টিপিলে এইটো ভাল লাগে, এইটো টিপিছোঁ। ওকে পাইলে ওকে হৈ যাব। এইটো ভলিউম আপ, ভলিউম ডাউন, নেক্সট। মোবাইল চাই আছে সি। গাড়ী ষ্টাৰ্ট হৈ গ'ল। ভিতৰত লাইট জ্বলোৱা আছে কাৰণে বাহিৰৰ ভিউটো ভালদৰে অহা নাই আৰু। 7:30 বাজিল আৰু গাড়ী ওলাই দিলে। এইবোৰ গাড়ীৰ একদম মানে টাইমিঙৰ মানে কথাই নাই আৰু, টাইম টু টাইম গাড়ী যাই আছে। গাড়ীৰ মেইন লাইটটো বন্ধ কৰিলে মই সেইখন খুলি আৰু বন্ধ কৰি দিওঁ আৰু মোৰ কেবিনটো। আজিৰ কাৰণে আৰু এইটোৱে মোৰ ৰুম, এইখানে মোৰ বিছনা। বন্ধ কৰি লাইট চাইট বন্ধ কৰি তাতে শুম মানে পুছ কৰি দিওঁ ৰ'ব। মোৰ ফিল্মখন লাগি আছে, প্ৰথমৰ পৰা চাম পুষ্পা 2। এইটো ফালে বন্ধ কৰিলোঁ, এইবাৰ এইটো ফালৰখন বন্ধ কৰি দিওঁ। এয়াই হৈছে আজি নিশাৰ আমাৰ সৰু ঘৰ। বাহিৰত ৰাতিৰ আন্ধাৰ আৰু দীঘলীয়া পথ, কিন্তু এই শ্লিপাৰ ৱাৰ্থৰ আৰামৰ মাজতেই আৰম্ভ হৈছে এক নতুন যাত্ৰা। কোনোবাই ঘৰলৈ উভতি গৈছে, কোনোবাই নতুন সপোনৰ পিছত দৌৰিছে। প্ৰতিটি ৱাৰ্থত লুকাই আছে একোটা নীৰৱ কাহিনী। হৈ গ'ল ৰেডি, চলো ক'ত কি পাওঁ চাওঁ আৰু। বন্ধ কৰি দিলোঁ চব। এইটো লাইটটো আৰু ৰাতি বন্ধ কৰিব, ৰাতি মানে একদম খানা পৰা ওলোৱাৰ পাছত লাহে লাহে বন্ধ কৰিব, এতিয়া নকৰে। ঠিক আছে, চিনেমা লগাই দিলোঁ গাইজ। পুষ্পাটো চাই যাম। টাইম হ'ল 8:15। 8:15 এতিয়া গাড়ী জাষ্ট খানাপাৰাৰ পৰা ওলাইছে। তলৰ পৰা চালে বুজা যায় কিমান শক্তি আৰু বিশ্বাসে এই বিশাল বাছখনক হাজাৰ হাজাৰ কিলোমিটাৰ পথ আগবঢ়াই নিয়ে। কেৱল লোহা আৰু চকাই নহয়, অগণিত যাত্ৰীৰ সপোন বহন কৰি আগুৱাই যায় এই যাত্ৰা সংগী। 1 hour later. গাড়ী এইফালে হোটেল নীলকণ্ঠ, ভাতটো খাব এইটো বাৰু। কিবা আছে আয়ুষৰ ভাত খোৱাৰ ইচ্ছা একদমেই নাছিল। সি শুই আহিছে বাছত, টোপনিৰ কথা উঠি একোৱে খাব নিবিচাৰে। দেউতাকে তথাপিও খুৱাই দিলে কিবা অলপ। খানা পিনা হৈ গয়া। তুমি দেখোন নাখোৱাই খানা, আয়ুষে একো নাখোৱা। কি খাবা তুমি? কি খাবা? চিপছ? আয়ুষে একো নাখোৱা, কিবা মন নাই তাক ধৰি যাম। কৰি দিবি মই টিপি দিম। আমি এতিয়া যাম। ভাতটো খাই ল'লোঁ। নগাঁও পাৰ হৈ এই গাড়ী ৰখিলে নে বেলেগতো জখলাবন্ধাত গাড়ী ৰখে। এইখন গাড়ী অলপ সোনকালে ৰখিল আৰু ভাল হোটেলত ৰখাইছে। খানাটো খাই ভাল লাগিল। এতিয়া আৰু বেলেগ ভিডিঅ' নকৰোঁ, এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। পিছত আৰু ৰাতি বেলেগ বস্তু দেখায়ো লাভ নাই, যিহেতুকে খানা পিনা হৈ গ'ল। এতিয়া আৰু একদম গাড়ী ৰখাওঁতে আৰু যি দেখোঁ
ৰাস্তাটো একো দেখিব লগা নাই। এতিয়া আমি কাজিৰঙা পাম আৰু লাহে লাহে, তথাপিও আৰু ৰাতি আৰু একো দেখাও নাপাওঁ বা দেখাবও নোৱাৰি। তো গুড নাইট।